দেওপানীৰ ৰাইজে কৈছে যে ইয়াত মাটিৰ পট্টাৰ বহুত সমস্যা আছে হয়নে আৰু আমাৰ এছডিসি অফিসত কেইটামান মানুহ আছে বাপেকৰ মাটিও মাকৰ নামত পুতেকৰ নামত ট্ৰান্সফাৰ কৰি নিদিয়ে দিগদাৰি কৰি থাকে হয়নে আৰু বহুত টকা পইচাও খুজে হয়নে এই কথাখিনি মই গম পাইছো যি ট্ৰিটমেন্ট কৰিব লাগে মই 2 দিনত কৰি আছো ঠিক আছে ডাক্তৰে যেনেকে পেশেন্টক ট্ৰিটমেন্ট কৰে এতিয়া অসমতো আমি টকা খোৱা মানুহক ট্ৰিটমেন্ট কৰি আছো ধুনিয়াকৈ ভাল কৰি ট্ৰিটমেন্ট কৰি আছো নতুন ইয়াত ভেজাল আছে যেতিয়া প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ আহে বাগিচাৰ মালিক বিলাকে এনওচি নিদিয়ে এতিয়া মই বাগিচাৰ মালিক বিলাকক কৈছো যে যদি চাহ শ্ৰমিকক আৰু আদিবাসী লোকক যদি বাগানত ঘৰ বনোৱা এনওচি নিদিয়ে তেতিয়ালে তোমালোকক মই মোৰ জেলত লৈ যাব লাগিব বহি থাকিবৰ কাৰণে ধুনিয়াকৈ কাৰণ কোনো কাৰণতে দুখীয়া মানুহক ঘৰৰ পৰা আমি বঞ্চিত কৰিব নোৱাৰো আৰু এইটো অকল দেওপানী বুলি নহয় গুটে অসমৰ চাহ বাগিচাৰ মালিকক মই আজিৰ পৰা ইয়াৰ পৰা আকৌ এবাৰ কৈছো যে যদি কোনোবা বাগানৰ মানুহক বাগিচাত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ বনাব নিদিয়ে তেতিয়া হলে কিন্তু চৰকাৰে আপোনালোকক কঠোৰৰ পৰা কঠোৰতম ব্যৱস্থা আপোনালোকৰ বিৰুদ্ধে লব কিছুমান গাঁৱত এতিয়াও ইলেক্ট্ৰিচিটি গৈ পোৱা নাই হয়নে আৰু অলপ ইলেক্ট্ৰিচিটিটো ইয়াত মাজে মাজে গৈ থাকে আলা লুকা ভাকু খেলি থাকে হয়নে বেছিকৈ খেলে ইয়াতে অলিম্পিকত যাব খুজিছে নেকি যি নহওক আমি লুকা ভাকু খেলাটো বন্ধ কৰি আমি ক'ব লাগিব বুৱাৰী যেনেকে পাৰ্মানেন্ট ঘৰত আহি যায় তেনেকে ইলেক্ট্ৰিচিটিও পাৰ্মানেন্টকৈ দেওপানীত আহি যাব লাগিব ডিমাপুৰৰ মুখ্যমন্ত্ৰীয়ে মোক কৈছে যে আমি চেষ্টা কৰি আছো সোনকালে নাগালেণ্ডত এখন মেডিকেল কলেজ পাতিবৰ কাৰণে এতিয়া নাগালেণ্ডখন এখন ষ্টেট নাগালেণ্ডত মেডিকেল কলেজ এতিয়ালৈকে হোৱা নাই কিন্তু ডিফুত এতিয়ালৈকে মেডিকেল কলেজ হৈ গ'ল ইয়াতে বাকি দলক ভোট দিলে আমাৰ হৈ কোনেও একো কৰিব নোৱাৰে টৰ্চ লাইটৰটো বেটাৰিয়ে নাই হয় নহয় আৰু কংগ্ৰেছৰ হাতটো দেখিলে দেখিব বডিটো বেলেগ হাতটো বেলেগ যদি হাতটো বডিতে নাই তাহলে হাতটোৱে কি কৰিব হয়নে কাটা হাতৰটো কাম নাই আছে জানো আৰু কি পাৰ্টি উঠিছে নিৰ্দলীয় ক'ত ঘূৰি ফুৰে এইবিলাকৰ কি আছে মইতো নিৰ্দলীয়ক ভোট দিলে আমাৰ কি লাভ হ'ব য'ত বিজেপিয়ে 3টা ইঞ্জিন লৈ দৌৰি আছে তাত আৰু কংগ্ৰেছৰ কিবা কাম আছে নেকি কওকচোন কংগ্ৰেছক ভোট দিলে সমাজৰটো একো উন্নতি নহয় টৰ্চ লাইটক ভোট দিলেতো কাজিয়া পেচালহে আৰম্ভ হ'ব আৰু বেলেগ দলবিলাকক ভোট দিলে আমাৰ কাৰ্বি আলঙৰ শান্তি সম্প্ৰীতি আৰু সমন্বয়টো ভাঙি যাব নিৰ্বাচনৰ দিনাখন আমি ৰাতিপুৱা সোনকালে গৈ আমি যাতে ভোট দিওঁ এই কথাটো মই কিহৰ কাৰণে কৈছো যে যোৱা কেইদিনমান ধৰি অসমত বৰষুণ আহি আছে আমি যদি ৰাতিপুৱাই ভোট নিদিওঁ আৰু যদি অলপ দেৰিলৈকে ৰখি থাকো বৰষুণ আহিলে আমাৰ আহাত দিগদাৰি হ'ব সেইকাৰণে সূৰ্য উদয়ৰ আগতে আহি আমি ভোট দিব লাগিব আৰু সবন তেলেংগাক বহুত ভোটত আমি দেওপানীৰ পৰা বিজয় কৰিব লাগিব